फ्रेंड्स आपनालोक सकलोके मोर चेनेলৰ অন্য এটা ভিডিঅলৈ স্বাগতম জনাইছো আশা কৰো নিশ্চয় আপোনালোক ভালে আছে মোৰো ভালে আজি হৈছে উৰুকাৰ নিশা আৰু আপোনালোক সকলোকে উৰুকাৰ বহুত বহুত শুভেচ্ছা থাকিলে আৰু ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা থাকিলে আৰু আজি উৰুকাৰ নিশাটোনো আমি কেনেদৰে পালন কৰো তাকে আপোনালোকৰ লগত অকমান শেয়াৰ কৰি আছো গতিকে চাই থাকিব সম্পূৰ্ণ ব্লগটো অকনো স্কিপ নকৰাকৈ আৰু এতিয়া মায়ে পিঠা বনাই আছে আপোনালোকক দেখুৱাই আছো আৰু উৰুকাৰ নিশাটো আমি কেনেদৰে পালন কৰিলো গতিকে সম্পূৰ্ণ ব্লগটো চাই থাকিব আৰু আকৌ পিছত লগ পাইছো এতিয়া বাই বাই ধন্যবাদ এফালে এতিয়া এয়া মায়ে পুৰা উৰল মাৰি আছে পিঠা বনাবৰ কাৰণে আৰু এবাৰ ঢেকি পতা নহলে কিয়নো এবাৰ মা উৰিষ্যা গল ঢেকি সাফা কৰাও নহলে গতিকে উৰল দি আছে এতিয়া এফালে এয়া ৰাতি খানাৰ আৰম্ভ হৈছে আৰু এফালে এয়া গাহৰি সুঙান দিবৰ কাৰণে মেহনত কৰি আছে মই নাখাওঁ হাজবেণ্ডে আৰু ইহঁতি খায় গতিকে ইহঁতৰ কাৰণে মেহনত কৰি আছে এফালে এয়া গাহৰি পুৰি আছে এতিয়া এফালে এয়া মই মাছ ফ্ৰাই কৰি আছো আৰু বাকিবিলাক আইটেম হৈ থাকিব গতিকে মাছটো ফ্ৰাই কৰি লৈছো আৰু নাচিবলৈ কৰিবলৈ আছে পিছত গতিকে চাই থাকিব গোটেই ভিডিঅ'টো এফালে এতিয়া এয়া গাহৰি সুঙান দি আছে এয়া চাওক তিনটা সুঙা আৰু এফালে এতিয়া মই এয়া খাহি মাংস পুৰা মেহনত কৰি আছো মছলা পিয়াজ খানি এফালে মায়ে মাছৰ জোল বনাই আছে এফালে এতিয়া এয়া মানুহবিলাক জুইত বহি আছে এফালে গাহৰিও সেকি আছে জুইত এয়া ডেকা মানুহবিলাক বহি আছে এয়া বয়সস্থ মানুহক বনাবলৈ লগাই দিছে এতিয়া গাহৰি ৰেডি হৈ গল এয়া ৰখি আছে মানুহবিলাক খাবলৈ আৰু এটা সুঙা কাটিছে আৰু দুটা সুঙা কাটিবলৈ আছে এয়া পুৰা গাহৰি খোৱাত ব্যস্ত এতিয়া মই সুঙাত গাহৰি দিলো দুইত পুৰিলো এফালে এয়া পুৰা গাহৰি হৈ গল মই নাখাওঁ কিন্তু দে ইহঁত দুটাই খাব এফালে আমাৰ পুৰা গাহৰি ৰেডি আৰু বাকিখিনি আইটেম বনাই আছে এয়া সুঙাত দি আছে এতিয়া মায়ে ওলাই আহিছো ওচৰ চুবুৰীয়া কাৰ ঘৰত কেনেকৈ উৰুকাৰ নিশা উদযাপন কৰিছে চাবলৈ আৰু কি হয় চাই থাকিব উৰুকাৰ নিশা আমাৰ ধেমালিবোৰ ধনিয়া পাতৰ হেৰি লগাও তেতিয়া খাই ভাল লাগিব বলা ধনিয়া পাতি
আমি গোটেই গালে খাবলৈ আহিছো চবেই মোক বিচাৰ যদি মোক এনেই মাৰিব লগাই দিলা মন বেয়া লাগি গ'ল আমাৰ ঘৰ গাড়ী খবৰ ইয়াত বহু নাই এই তোমালে দেৰি কৰিছা আমি ৰখি আছে 1 ঘণ্টা এনেকুৱা হৈছে ক'বা দেই মাংসটো মই বনাইছো কিন্তু আপোনালোক সকলোকে মোৰ চেনেলক সুপ্ৰভাত জনাইছোঁ এয়া প্ৰথমে হাতত ধূপ লৈ যিহেতুকে মই এতিয়া গোসাঁই থাপনাত চাকি জ্বলামগৈ আৰু অগ্নি দেৱতাক পূজা কৰিম আৰু এবাৰ যিহেতুকে আমাৰ ভেলাঘৰ বনোৱা নহ'লে গতিকে এনেই একুৰা জুই ধৰি তাতে অগ্নি দেৱতাক পূজা কৰিম আৰু আজি যিহেতুকে মাঘ বিহু আপোনালোক সকলোকে মাঘ বিহুৰ শুভেচ্ছা থাকিলে আৰু মাঘ বিহু উপলক্ষে আমি মৰা মৃতকৰ ওচৰত ধূপ জ্বলাওঁ আজি যিহেতুকে সৰু দেউতা আৰু আইতা নাই গতিকে তেওঁলোকৰ ফটোটো ধূপ জ্বলাই লওঁ আৰু আপোনালোকে চাই থাকিব আজিৰ দিনটো কেনেদৰে পালন কৰোঁ গতিকে ব'লক এতিয়া বিহু উৰুকাৰ প্ৰথম আলহী টিকলি এয়া মোৰ ছোৱালী দেই এয়া নতুন আলহী দেই সাবস্ক্ৰাইব কৰি দিবা দেই মাঘৰ বিহুৰ উৰুকাৰ লাইক কৰি দিবা শ্বেয়াৰ কৰি দিবা
আমাৰ টিকলিজনীৰ মনত থাকি যাব ন এইটো ভিডিঅ' পিছত চাব পাৰিব বাবালে ফোন কৰি কিহত দেখিছো উৰুকাৰ ৰাতি সকলোৰে ঘৰত মাংস খাই খাই ঘৰত ভাত খাবলৈ জেগাই নাথাকিলে এতিয়া এয়া উৰুকাৰ ৰাতিৰ সাজ বিহুৰ দিনা খাবলৈ ওলাইছোঁ আমাৰ উৰুকাৰ ৰাতি কি কি আইটেম আছিলে আপোনালোকক দেখুৱাই দিছোঁ এয়া চাওক এইফালে দাইল এইফালে এয়া মাছে ফুলকবিয়ে এইফালে এয়া মটন এইফালে এয়া কবি আলু ভাজি এয়া মাছৰ পেটু ভাজি বেঙেনা দি এইফালে এয়া আচাৰ জলফাই আচাৰ এইফালে আমৰ আচাৰ এইফালে এয়া মূলা আচাৰ এইফালে পিঁয়াজ নেমু এয়াই আমাৰ আইটেম আৰু ৰাতি গাহৰি চুঙাত দিছিলে সিহঁতি খালে মই খোৱা নাই যিহেতুকে মই নাখাওঁ হাজবেণ্ডে খায় সিহঁতি চুঙাত দি খালে আৰু এয়াই আমাৰ আইটেম